আপনার কামটো হৈ যাব, আপনি চিন্তা কৰিব নালাগে। হ্যাঁ ঠিক আছে। কি আছিল? ছাৰৰ তাত যাব লাগিছিল। ছাৰটো বিজি আছে, এতিয়া নহ'ব। কথা আছিল ছাৰৰ লগত, নাই কাম নাই নাই, আছিল। ছাৰ অলপ ব্যস্ত আছে, এতিয়া নহ'ব। অলপ টাইম ৰখি থাক, মই মাতি আছোঁ দিয়ক। মই কৰা দিম। বাহিৰত কোন আছে, আহিব দিয়কচোন। খুৰা আহক, মাতছি আপোনাক। আপুনি পঠাই দিবচোন ডকুমেণ্টছখিনি লৈ কেনে। ছাৰ। মোৰ মানে গাঁৱটো ভাল নাই হা, সেইকাৰণে মানে আপুনি এটা কাম কৰিব। ছাৰ আচ্ছা ঠিক আছে হ'ব দিয়ক, এতিয়া ৰাখো হা। কি আছিল আপোনাৰ? ছাৰ আমাৰ মাটিটো নামজাৰি কৰি জোখমাখ কৰি দিব লাগিছিল। জোখমাখ কৰিব লগা আছে ন? আপোনাৰ ডকুমেণ্ট চব ৰেডি আছে জানো? আছে ছাৰ, আছে। আচ্ছা, ডকুমেণ্টটো ৰেডি আছে আপোনাৰ, কিন্তু ডকুমেণ্টছৰ লগত আৰু বহুত বস্তু কিবা কিবি লগা হয়, সেইটোতো আপুনি আৰু বুজি পাইছে ন? ছাৰ কি বস্তু বুজি পোৱা নাই ছাৰ। সেইটোৱেতো কথা, বুজি পোৱা নাই তুমি, বুজি পাবা। হেল্ল', আপোনাৰ কামটো হ'ব দিয়ক। জোখমাখটো হৈয়ে গৈছে আৰু মই মানুহ পঠাই দিম বাৰু, আপুনি চিন্তা কৰিব নালাগে। হেল্ল' ছাৰ। আচ্ছা ঠিক আছে, হ'ব বাৰু, ছাৰ। আপুনি চিন্তা কৰিব নালাগে। আচ্ছা ঠিক আছে, হ'ব দিয়ক, আৰু কি কৰিম আৰু, সময় সুবিধা। আচ্ছা আপুনি এটা কাম কৰক, ৰাখক ফোনটো ৰাখকচোন, অলপ পিছত ফোন কৰি আছোঁ ৰ'বক আপোনাক। কি আছিল আপোনাৰ? ছাৰ নক'ব দে, মই মাটিখান্তিত নামজাৰি কৰি দিব লাগিছিল। সেইটো লওক। আপোনাৰ কামত টেনশ্যনে নাই, আপোনাৰ ডকুমেণ্টছ ৰেডি আছেতো? ডকুমেণ্টছখানে বিশেষ নাই, দুই এখন আছে, বিচৰিব টাইমো নাই, আমিও আৰু বিজি মানুহ না। আপুনি ডকুমেণ্টছৰ কথা চিন্তা কৰিব নালাগে, মই আছোঁ নহয়, আপোনাৰ কাম হৈ যাব দিয়ক, আপুনি চিন্তা কৰিব নালাগে দিয়ক। সেইটোৱেতো। আপোনাৰ কাম মই এসপ্তাহৰ ভিতৰত কৰি দি আছোঁ। এসপ্তাহ হ'লে দেৰি হৈ যাব, মইতো কালি ডুবাই যাব লগা কাম আছে না। অফিচিয়েলি কাম না, এসপ্তাহৰ আগত নহ'ব, বহুত কাম থাকেতো। এদিনত নহয় নেকি? এসপ্তাহ হ'লে অলপ বেছি দেৰি হয়, মানে মোকতো আজিয়ে লাগিছিল ন। এসপ্তাহ হ'লে আৰু সেইফালে বহুত পিছাই যাব। আপুনি কি ইমান চিন্তা কৰি আছে? আহক না, আহক, আপুনি বহকচোন। আপুনি অলপ চাহ পানী খালে মোৰো মনটো ভাল লাগিল হয়। নাই নালাগে, মোৰ কামটো কৰি দিলে হ'ল, ইমান আৰু সেইবিলাক কৰিব নালাগে। আপোনাক এটা কথা শুনক, আপুনি অলপো টেনশ্যন নল'ব, আপোনাৰ কাম আজি ৰাতিয়ে মই কৰিম। কিবা কাৰণত যদি লাইন নাথাকেও, মই মোবাইলৰ ফ্লাছ মাৰি হ'লেও আপোনাৰ কাম কৰিম, মুঠৰ ওপৰত আপোনাৰ কাম মই কৰিমেই, আপুনি চিন্তা কৰিব নালাগে দেই। সেইকাৰণেতো আহিছো ডায়মণ্ড দিলো হাজোৰ কাষত, মই জানোৱে নহয় খুচাক কেনেকৈ চাই দি মাৰিব লাগে। বাকী মোৰ কামটো তুমি কৰি দিবা জলদি। চিন্তা কৰিব নালাগে, আপুনি চিন্তা কৰিব নালাগে, আপোনাৰ কাম মই আজি ৰাতি কৰিম, মই আপোনাক জবানে দিছোঁ, আপুনি চিন্তা কৰিব নালাগে। ঠিক আছে বাৰু। Mona Lisa, Steve Jobs, better not fuck with me. Dereka, skin into their wall, company, ferry map. আমাৰ দুখীয়াৰ অৱস্থাও এহি। কিবা কিবি যি বস্তু লাগে বুলি কৈছিল, পইচাৰ কথা কৈছিল, এতিয়া গম পাইছো। আজি ভিডিঅ'টো যে আমি কৰিলোঁ, জাষ্ট এইটো এটা ফানি হয়, কিন্তু ফানিৰ যোগেদি মই এটা কথাও মানে পাব্লিকক বুজাব বিচাৰিছোঁ, সেইখিনি বস্তু পাব্লিকে বুজিয়ে পাইছে, মই বাৰু নকওঁ, যোনে বুজি পাইছে সি ভালকৈ বুজি পাইছে কিহৰ কাৰণে আমি এই ভিডিঅ'টো বনাইছোঁ। আচ্ছা যিয়ে নহওক, ভিডিঅ'টো মই জনাত বিশেষ ভাল হোৱা নাই, যিহেতু ভিডিঅ'টো আমি ঘৰতে বনালোঁ ন ভাই, গতিকে তাৰ কাৰণে যদি আপোনালোকৰ ভিডিঅ'ৰ কনচেপ্টটো চাই ভাল লাগে, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনালে আমাৰো ভাল লাগিব, আৰু পাৰিলে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব, কাৰণ এই ভিডিঅ'বিলাক আমি বহুত কষ্ট কৰি বনাই আছোঁ, আৰু তাৰ কাৰণে আজি আপোনালোকে বেয়া নাপাব, ভিডিঅ'টো বিশেষ ভাল হোৱা নাই। জয় আই অসম, জয় হিন্দ, জয় কিষাণ।